গুড মৰ্ণিং ফ্ৰেণ্ডছ, হানি ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহিছোঁ এটা নতুন ভিডিঅ'লৈ। এতিয়া ৰাতিপুৱা 4:30 বাজিছে। মানে কি আজি এটা আমাৰ বাবে এটা স্পেচিয়েলি ডে হয়, সেইবাবে ৰাতিপুৱা আজি অলপ বেছি সোনকালে উঠিবলগীয়া হ'ল। এনেই মই 5টা 5:30 ভিতৰত উঠোঁ আৰু আজি লগতে এটা আপোনালোকক মানে কি আচৰিত ধৰণৰ বস্তু দেখুৱাম। সেই বস্তুটো কি আপোনালোকে চাব, সকলোৱে দেখুৱাই আছোঁ। ৰ'ব 1 ছেকেণ্ড। এইটো ধৰিব পাৰিছে নেকি? জুম কৰি দেখুৱাইছোঁ আপোনালোকক। শেৱালি ফুল আমাৰ ঘৰত এইজোপা শেৱালি ফুল, মানে শেৱালি ফুলজোপা আধাতে কাটি দিয়া হ'ল। আধাতে কাটি দিয়া হওঁতে এতিয়া পখোৱাৰ বাবে একদম এতিয়া অবতৰীয়াকৈ শেৱালি ফুল ফুলিছে। এতিয়াতো সচৰাচৰটো অক্টোবৰতে শেৱালি ফুল ফুলে আৰু সৰি থাকে, কিন্তু এতিয়া মে' মাহ চলি আছে। মে' মাহত জানো শেৱালি ফুল ফুলে? কিন্তু মই আচৰিত ধৰণৰ মানে কেতিয়াবা তেওঁ এটা দুটা সৰি থাকে, মাজে মাজে দেখোঁ আৰু যোৱা বছৰ। কিন্তু এইবছৰ মানে আধাতে কাটি দিয়াৰ কাৰণে নেকি, টঙাই দিয়া বুলি যে কয়, টঙাই দিয়াৰ কাৰণে নেকি ধুনীয়াকৈ পখালে যে, পখোৱাৰ বাবে একদম মানে এটা দুটা নহয় আৰু বহুত, মানে গছতো বহুত লাগিছে। অলপ দেৰিৰ পিছত গোটেইখিনি সৰি যাব। এইয়া গছত লাগি আছে, অলপ দেৰি পিছত গোটেইখিনি সৰি যাব। এতিয়া মানে সৰি আছে, এতিয়া এনেকৈ সৰি আছে গছত পৰি। আগৰ ভিডিঅ'ত মানে আমাৰ ফুলখিনি দেখুৱাইছোঁ, আৰু এইজোপা ফুলৰ কথা কি ক'ম, মানে ইমান অসুবিধা হৈ গৈছে। এইফালে এটা ৰাস্তা আছিলে, এইফালেদি অহা যোৱা কৰা, কিন্তু এতিয়া এই ৰাস্তাটো নাইকিয়া হৈ গৈছে এই ফুলজোপাৰ কাৰণে। মানে ইমানেই লাগি থাকে। এতিয়া লাগিছে নহয়, ইমান ধুনীয়াকৈ লাগি আছে, আৰু কেনেকৈনো ডালি ভাঙি দিব মন যায় ৰাস্তাটোৰ কাৰণে। সেইবাবে আমি সেইফালেদি এনেকৈ অহা যোৱা কৰোঁ, আৰু এইফালেদি অহা যোৱা কৰোঁ। পোৱালীকেইটা হ'লেও জোলনা খেলিবৰ বাবে এইফালে অহা যোৱা কৰে। আৰু এজোপা কথাটো আৰু কি ক'ম, মানে এইজোপা আৰু এইজোপা কৰবী ফুল, এজোপা আৰু এজোপা বিচা ফুল বুলি কয়। লতা ফুল নহয়, বিচা ফুল বুলি কয়। 12 মাহে ফুলিয়ে থাকে। আৰু এইজোপা কথাই কৈছোঁ, এতিয়া দেখিছে এইখিনি এয়া ফুলি আছে, আকৌ লগতে কলি আহিয়ে আছে। মই কালি দেখিছিলোঁ কলি কেইটামান ফুলি থাকে, আৰু লগতে কলি দিয়ে। ফুলি থকা ফুল এজোপানো কেনেকৈ কাটি দিওঁ। আৰু আচাৰ বৈয়ামকেইটা এনেকৈয়ে থৈ দিছোঁ ইয়াতে, মানে ৰ'দটো পৰি থাকে একদম সন্ধিয়ালৈকে। কি ধুনীয়া। এয়া হ'ল আমাৰ ৰাতিপুৱাৰ পৰিৱেশ। কোনো উঠা নাই, দেউতা উঠিব আৰু অলপ পিছত। ভিতৰত কাহ মাৰি আছে শুনিছোঁ, গেটৰ তালা খোলাই নাই। এবাৰ বাহিৰৰ পৰা আহিব লাগিছিল, চাওঁ বাৰু খুৰাহঁতৰ সেইফালে দিয়ে যাব পাৰোঁ নেকি। এইজোপা যে 2টা কালাৰ ফুল ফুলে, এতিয়া বগা ফুলি আছে, বেঙুনীয়াটো এতিয়া নাই। ইফালে সৰু খুৰাহঁতৰ ঘৰ, এফালে মাজু খুৰাহঁতৰ ঘৰ। সৰু খুৰাহঁতৰ ফুলৰ বাগিচাখন খুৰীয়ে অলপ অলপকৈ বনাইছে, আৰু ফুল ফুলি আছে। গোলাপ ফুলজোপা, সিহঁতৰ বগা গোলাপজোপা 12 মাহে ফুলিয়ে থাকে। ডাঙৰ খুৰীহঁতৰ পদূলিত এনেকৈ ফুলে ফুলি আছে। কিন্তু দুখৰ বিষয়ে ডাঙৰ খুৰীহঁতেও তালা লগাই থৈছে। সৰু খুৰা উঠিলে,
গেট খোলা হৈ আছে, সেইফালে দিয়ে যাওঁ আৰু আজি উপায় নাই। কচন্দা ফুল একদম ডাঙৰ খুৰীয়ে কচন্দা ফুল, লাইটটো জ্বলিয়ে আছে, বাটৰ লাইটটো। আৰু মই মানে কি গেট নোখোলা কাৰণ এইটোৱে, মানে দেউতাহঁতৰ ৰুমত মানে চাবিটো আছে। এতিয়া দেউতা উঠিবই যেতিয়া, সেইকাৰণে মই আগতীয়াকৈ গৈ আকৌ ৰুমৰ চাবিটো আনাগৈ নাই আৰু, সেইবাবে খুৰাহঁতৰ সেইফালেদি আহিলোঁ। আমাৰ ঘৰৰ কাষৰে আইতাহঁতৰ ঘৰৰ পচন্দা ফুলজোপা পদূলিতে ইমান ধুনীয়াকৈ ফুলি আছে। ৰাতিপুৱা খোৱাৰ পৰা উঠি আহি ফুলবোৰ এনেকৈ দেখিলে ইমান ভাল লাগে। আমাৰ ফ্ৰণ্টৰে খুৰাহঁতৰ ঘৰত এনেদৰে বাটতে এনেকৈ ফুলবোৰ দি দিছে ৰাস্তাৰ ফালে। বাহিৰত, গেটৰ বাহিৰত সিহঁতৰ ঘৰতো আছে বহুত ফুল, বাহিৰত বহুত ফুল, কিন্তু বাহিৰত এনেকৈ ফুলবোৰ ৰাস্তাৰ ফালে দি দিছে আৰু ফালেও লগাই থৈছে, লাগিব আৰু। আজি ইহঁতৰ কি হ'ল, ইমানবোৰ চৰাই একেলগে দেখি ভালেই লাগে। জীয়াউৰি দিনটো ভালে কুশলে যাবৰ বাবে ধূপ এডালকে জ্বলালোঁ। ধূপদানিটো বেলেগ এটা ঘৰত ৰুমত থাকিলে, সেইবাবে ইয়াতে আৰু আজি দিলোঁ এডাল। ইফালে বাপেকে শুইয়ে আছে। এতিয়া সময় হৈছে 6:30 বজা, আৰু বেটীকো উঠাই দিওঁ। মই গাটো ধূপডাল ইয়াতো দি লওঁ ৰুমতো। আজি দিনটো যাতে ভালে কুশলে যায়। আৰু এতিয়া মাহঁতক চাহ বনাই দিওঁ, মা দেউতা উঠিলে চাহ একাপ বনাই দিওঁ আৰু মই অকণ খাই লওঁ, পিছত লগ পাই আছোঁ। চাহ অলপ বনাইছোঁ, খাই লওঁ। মাহঁতক এনেকৈয়ে চাহ একাপ দি থৈ আহোঁ। আজি বহুত কাম আছে। এতিয়া তাইক মই জগোৱাওঁ, আৰু এতিয়া ভিডিঅ'টো ইমানে সামৰণি মাৰোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজি এইফালে যোৱা কথা আছে, ক'ত যাওঁ কি কৰোঁ, নেক্সট ভিডিঅ'ত আপোনালোকে সকলোৱে চাব, তাতেই গম পাব আৰু। বাই বাই।